কংগ্ৰেছৰ ভাতৃ সংগঠন NSUৰ RTI বিভাগৰ প্ৰাক্তন অধ্যক্ষ ৰিদম সিঙক অসম আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰি জেললৈ প্ৰেৰণ কৰাৰ পাছতেই বঙাইগাঁও জিলা NSUৰ সংবাদমেল সম্বোধন কৰিলে বঙাইগাঁও জিলা NSUৰ সভাপতি মেৰাজুল হকে। অন্যভাৱে ৰিদমক গ্ৰেপ্তাৰৰ অভিযোগ মেৰাজুলৰ। সৌসিদিনা অসম আৰক্ষীয়ে NSUৰ RTI বিভাগৰ প্ৰাক্তন অধ্যক্ষ ৰিদম সিঙক গ্ৰেপ্তাৰৰ পাছতেই ৰাজ্যজুৰি সৃষ্টি হৈছিল প্ৰতিক্ৰিয়াৰ। ফটো বিকৃতকৰণৰ অভিযোগ তুলি ৰিদমক গ্ৰেপ্তাৰ কৰি আৰক্ষীয়ে প্ৰেৰণ কৰিছিল জেললৈ। ৰিদমৰ সেই গ্ৰেপ্তাৰক অন্যায় আখ্যাৰে বঙাইগাঁও জিলা কংগ্ৰেছৰ সভাপতি মেৰাজুল হকে সমালোচনা কৰিলে অসম চৰকাৰক। ধুবুৰীত নুৰ ছফিকুল ৱাজেদৰ নেতৃত্বত শ NSUৰ কৰ্মীৰ দলে ৰকিবুল হুছেইনৰ বিৰুদ্ধে ৰেলীত অংশ লোৱাৰ কথা অস্বীকাৰ কৰি ধুবুৰীৰ NSUৰ কৰ্মীক লৈ চলি থকা চৰ্চাও নচ্ছাত কৰিছে মেৰাজুল হকে। সেই যুৱকসকল প্ৰকৃততে AIDFৰ কৰ্মীহে বুলি মন্তব্য কৰি ধুবুৰীত কংগ্ৰেছ প্ৰাৰ্থী ৰকিবুল হুছেইনৰ জয় নিশ্চিত বুলিলে NSUৰ সভাপতি মেৰাজুল হকে। সরকার যে মিথ্যাচারী সরকার তদন্তক হত্যা কৰি তেওঁলোকে পুলিচ প্ৰশাসন তেওঁলোকে নিজৰ হাতত মুঠি লৈ তেওঁলোক ইডিৰ দ্বাৰা CBIৰ দ্বাৰা তেওঁলোকে যিয়ে মাত মাতে তেওঁলোকক জেলত ভৰাই দিয়ে। সেইকাৰণে আমি ধিক্কাৰ জনাইছোঁ আৰু সেই বিষয়ে আজি আমি আপোনালোকক আমি NSUৰ ফালৰ পৰা আমি আপোনালোকক আমন্ত্ৰণ জনাইছোঁ। আৰু আমি দেখিবলৈ পাইছোঁ যি গণতন্ত্ৰ ভাৰতবৰ্ষৰ স্বাধীনতাৰ পিছৰে পৰাই আমাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ দলে ভাৰতবৰ্ষখন এজন সুন্দৰ কৰি উঠিছিল। কিন্তু BJP চৰকাৰ অহাৰ পিছত হিন্দু মুছলিম ৰাজনীতি কৰি তেওঁলোকে গাদী দখল কৰি আছিল। কিন্তু এইবাৰ আপোনালোকে চাব এইবাৰ ভাৰতবৰ্ষত ৰাহুল গান্ধীৰ নেতৃত্বত আমাৰ কংগ্ৰেছৰ চৰকাৰ হৈ আছে। আৰু বিশেষকৈ আমাৰ অসমত হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকে যিদৰে মহিমাতলীয়ে চৰকাৰ চলাই আছে, তেওঁলোকে যি ভাষণ দি আছে যে এইবাৰ 400 পাৰ অসমত 13খন আপোনালোকে দেখিছে। এতিয়া কেইদিনমান আগত দেখিলেও তেওঁলোকে আমাক 3খন দি আছে। আৰু এইটো কথা হিমন্ত বিশ্ব শৰ্মা কৈ থাকে যে মীৰা বৰঠাকুৰ জিকিলে আমাৰ ক'ব লগা একো নাই। তাৰমানে প্ৰমাণিত হৈছে যে দিন গৈ আছে মানে আমাৰ কংগ্ৰেছৰ প্ৰতি আকৃষ্ট হৈ আমাৰ অসমৰ ৰাইজে ভাৰতবৰ্ষৰ ৰাইজে কংগ্ৰেছক ভোট দিব। যি অহা 7 তাৰিখত যে আমাৰ অসমত 3য় পৰ্যায়ৰ নিৰ্বাচন হ'ব, আমাৰ গোটেইকেইটা প্ৰাৰ্থী মই ভাবোঁ আমাৰ কংগ্ৰেছ সমৰ্থিত প্ৰাৰ্থীক মনোনীত প্ৰাৰ্থীক ৰাইজে বিপুল ভোটত জয়যুক্ত কৰিব। যি নুৰ ৱাজেদ হয় তেওঁ আমাৰ ৰাষ্ট্ৰীয় যুৱ কংগ্ৰেছৰ সাধাৰণ সম্পাদক আছিল। আমাৰ সকলোৰে প্ৰয়োজন আছে, কিন্তু আমি দেখিবলৈ পাইছোঁ আচলতে বদৰুদ্দিন আজমল ডাঙৰীয়া উমান পায় তেওঁলোকে যি ৰাজনীতি কৰি আছে। এইবাৰ ধুবুৰীবাসী ৰাইজে বদৰুদ্দিন আজমলক ধুবুৰীৰ পৰা বিদায় দিব। আৰু এটা কথা স্পষ্ট কথা কৈছোঁ যে ইতিমধ্যে আমাৰ ধুবুৰী জিলা NSUৰ সভাপতিয়ে আমাৰ অসম ৰাজ্যিক NSUৰ সভাপতি কিষাণ বৰুৱা ডাঙৰীয়াই স্পষ্টীকৰণ দিছে তাত কোনো আমাৰ NSUৰ কৰ্মী নাই। তাই UDFৰ কিছুমান যুৱকক লৈ তেওঁলোকে এটা বাইক ৰেলী এইটো বদৰুদ্দিন আজমলৰ নিৰ্দেশ মৰ্মে নুৰ ৱাজেদে কৰিছে। এইটো আমি তাক ধিক্কাৰ জনাইছোঁ। যদি NSUৰ কৰ্মী আছে তেওঁ ৰাজহুৱা কৰিব লাগে যেহেতু সমাগত যি আমাৰ 3য় পৰ্যায়ৰ নিৰ্বাচন অহা 7 তাৰিখত এইটো এটা ৰাইজক বিভ্ৰান্ত কৰাৰ চেষ্টা বদৰুদ্দিন আজমলে এটা ট্ৰাম্প কাৰ্ড খেলি আছে। কিন্তু ধুবুৰীবাসী ৰাইজে এই ট্ৰাম্প কাৰ্ড বুজি পাইছে। ধুবুৰীবাসী ৰাইজে এইবাৰ BJP চৰকাৰ তথা BJP চৰকাৰৰ লগত হলিগলি কৰা বদৰুদ্দিন আজমল ডাঙৰীয়াক এইবাৰ ধুবুৰীবাসী ৰাইজে ভোট নিদিয়ে। সেইকাৰণে তাত কোনো আমাৰ NSUৰ কৰ্মী নাই। যদি থাকে তেওঁলোকে স্পষ্টীকৰণ আমি দিবলৈ আমি তেওঁলোক প্ৰত্যাহ্বান জনাইছোঁ। আৰু এইবাৰ বদৰুদ্দিন আজমলে তেওঁলোকে উমান পাইছে যে তেওঁ হাৰিব, সেইকাৰণে তেওঁ সাংবাদিকসকলক গালি দিয়ে। আৰু সেইদিনা আমি দেখিলোঁ তেওঁ ষ্টেজত তেওঁ নিজৰ কৰ্মীসকলক মানে চৰিয়াই দিলে আৰু তেওঁৰ কথাত মিল নাই। আৰু তেওঁ অকল সাম্প্ৰদায়িক ৰাজনীতিৰ লগত জড়িত। আৰু তেওঁ আচলতে ৰাজনীতি কৰা মানুহ নহয়, ক'ত কি ক'ব লাগে তেওঁ ক'ব নাজানে। কিন্তু এই বাইক ৰেলীত কংগ্ৰেছৰ একো ক্ষতি নহয়। আমি NSUই আমি ৰকিবুল হুছেইন ডাঙৰীয়াৰ লগত আছোঁ আৰু ভৱিষ্যতে থাকিম। আমাৰ ধুবুৰীবাসীত 15 বছৰত বদৰুদ্দিন আজমল
অকল ফুলবাৰী ব্ৰিজৰ কথা কৈ 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 তেওঁ 15 বছৰ পাৰ কৰিলে। আচলতে যিখন আমাৰ তেতিয়া প্ৰাক্তন প্ৰায়ত আমাৰ প্ৰধানমন্ত্ৰী আছিল ডক্টৰ মনমোহন সিং ডাঙৰীয়া, আৰু তেতিয়া আমাৰ মুখ্যমন্ত্ৰী আছিল প্ৰায়ত মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়া। 2008 আৰু 9 চনত এইটো প্ৰপ'জাল দি চেংচন হৈছিল। তেতিয়া বদৰুদ্দিন আজমল ডাঙৰীয়া সাংসদ হোৱাই নাছিল, তেতিয়া সেই ফুলবাৰী ব্ৰিজখন চেংচন হৈছিল। তেওঁ আজিলৈকে তেওঁ সেই ফুলবাৰী ব্ৰিজৰ কথা কৈ সাধাৰণ ৰাইজৰ মাজত গাই ফেৰে। আচলতে তেওঁ বদৰুদ্দিন আজমল 15 বছৰ ধুবুৰীবাসীক কি দিছে? কি দিছে? একো দিব পৰা নাই, একো দিব পৰা নাই। সেইকাৰণে এবাৰ ধুবুৰীবাসী ৰাইজে বদৰুদ্দিন আজমলক শিক্ষা দিব। বদৰুদ্দিন আজমল আপোনালোকে চাব, বদৰুদ্দিন আজমল এই 2024 নিৰ্বাচনৰ পিছত বদৰুদ্দিন আজমল নাথাকে অসমত, বাহিৰত আঁতৰৰ বিজনেছ কৰিবলৈ যাব লাগিব আৰু তাতেই যাব লাগিব। এই বদৰুদ্দিন আজমল ডাঙৰীয়া অকল আমাৰ ধৰ্মীয় সংখ্যালঘু মানুহক আৱেগিকভাৱে তেওঁলোকে গোষ্ঠী সংগ্ৰহৰ কথা কৈ, ডিটেনশ্যন কেম্পৰ কথা কৈ তেওঁলোকে মানুহক আৱেগিক কৰি ভোট লিয়াৰ তেওঁলোকে ষড়যন্ত্ৰ কৰিছে। তেওঁ কিন্তু এবাৰে মত নাই যে মণিপুৰত আমাৰ ভাৰতবৰ্ষৰ এজন নাৰী বিজেপি চৰকাৰৰ দিনত নিৰীহভাৱে হত্যা কৰি, বলপূৰ্বকে হত্যা কৰি নাৰীক হত্যা কৰিছে, সেইটো কিন্তু বদৰুদ্দিন আজমল ডাঙৰীয়া মাত মতা নাই। সেইকাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়া, আপুনি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ কথাত মানুহক যি আপোনালোকে কৈ থাকে, এইটো অসমৰ ৰাইজে তথা ধুবুৰীবাসী ৰাইজে বুজি পাইছে যে বিজেপিৰ বি টিম হিচাপে AIUDF কাম কৰি আছে। সেইকাৰণে এইবাৰ ধুবুৰীবাসী ৰাইজে বিজেপি চৰকাৰক আমাৰ অসমৰ ৰাইজে তথা ধুবুৰীবাসীৰ ৰাইজে বদৰুদ্দিন আজমলক প্ৰত্যাখ্যান কৰিছে।